স্বাস্থ্য বিভাগৰ সহযোগত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী টাউন মণ্ডলৰ উদ্যোগত দিব্যাংগ ব্যক্তিসকলৰ এটি প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্লবৰুৱাই। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় প্ৰাংগণত আমছা হাউচত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সহযোগত 185 গৰাকী দিব্যাংগ ব্যক্তিৰ পৰীক্ষণ কৰে স্বাস্থ্য বিভাগে। দীনদয়াল দিব্যাংগ আঁচনিৰ জৰিয়তে দিব্যাংগসকলক স্মাৰ্ট কাৰ্ড প্ৰদানেৰে তেওঁলোকৰ বিশেষ সুবিধাসমূহ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰি জয়ন্ত মল্লবৰুৱাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সূচনা হোৱা সেৱা আৰু সমৰ্পণ প্ৰশেকত প্ৰতিটো পঞ্চায়তেই দলৰ কাৰ্যকৰ্তাৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দীনদয়াল দিব্যাংগ আঁচনিৰ নামেৰে আমি প্ৰতিগৰাকী দিব্যাংগকে মাহে 1000 টকাকৈ বছৰত 12000 টকাৰ এটা আৰ্থিক অনুদান আমি দিওঁ, আৰ্থিক সহায় আমি কৰোঁ। কিন্তু বহু লোকৰ এই চাৰ্টিফিকেট নথকা কাৰণে বা চাৰ্টিফিকেট লোৱাৰ যিটো প্ৰচিডিঅ'ৰ এই প্ৰচিডিঅ'ৰটোত তেওঁলোকে অংশগ্ৰহণ নকৰা কাৰণে তেওঁলোকৰ এই প্ৰমাণপত্ৰ নাথাকে আৰু প্ৰমাণপত্ৰ অবিহনে তেওঁলোকে পাব লগা অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ থাকে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মোদী ডাঙৰীয়াৰ জন্ম দিৱসৰ লগত যিটো সেৱা আৰু সমৰ্পণ পষেক, এই সেৱা আৰু সমৰ্পণ পষেকৰ লগত সংগতি ৰাখি আমি নলবাৰী সমষ্টিত প্ৰতিটো পঞ্চায়ততে এনেকুৱা একতা শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা 6 তাৰিখৰ পৰা এই শিবিৰ আৰম্ভ হৈছে। ইতিমধ্যে 2টা শিবিৰ হৈ গ'ল, আজি 3 নম্বৰ শিবিৰ আৰু অক্টোবৰ মাহৰ ভিতৰত আমি প্ৰতিটো পঞ্চায়ততে একতা শিবিৰ কৰিম আৰু এই শিবিৰৰ জৰিয়তে যিসকল দিব্যাংগ লোকৰ এই প্ৰমাণপত্ৰ নাই তেখেতসকলক প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু তেখেতসকলৰ প্ৰমাণপত্ৰখন হোৱাৰ লগে লগে মাহে 1000 টকাকৈ প্ৰতি বছৰত 12000 টকাৰ দীনদয়াল দিব্যাংগ আঁচনিত তেওঁলোক অন্তৰ্ভুক্ত হ'ব। তাৰ লগে লগে তেখেতসকলে বিভিন্ন সংৰক্ষিত ব্যৱস্থা, দিব্যাংগসকলৰ কাৰণে সংৰক্ষিত যি চাকৰিৰ পৰা আদি কৰি যি ব্যৱস্থা থাকে সকলোতে তেওঁলোকে এই চাৰ্টিফিকেটখন থাকিলে সুবিধাসমূহ পাব। গতিকে এই চাৰ্টিফিকেটখন বা এই প্ৰমাণপত্ৰখনৰ অত্যন্ত প্ৰয়োজন। বহু লোক থাকে তেওঁলোকে ঘৰৰ অসুবিধাৰ কাৰণে বা অনভিজ্ঞতাৰ কাৰণে তেওঁলোকে এই চাৰ্টিফিকেটখন লোৱা নহয়, যাৰ কাৰণে তেখেতসকল ৰৈ যায়। আমি বিচাৰিছোঁ যে আমাৰ দলীয় সতীৰ্থসকলে ঘৰে ঘৰে গৈ ওলাই আনিছে, তেখেতসকলক আহ্বান জনাইছোঁ আৰু তেখেতসকল আজি ইয়াতে 185 গৰাকী লোক ওলাই আহিছে। গতিকে তেখেতসকলৰ মাজৰ পৰা যোনে 40% এবভ থাকিব সকলোৱে চাৰ্টিফিকেট পাব। গতিকে এই ধৰণে আমি চাৰ্টিফিকেট এটা দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাৰ জৰিয়তে তেখেতসকলৰ পাব লগা অধিকাৰখিনিৰ পৰা বঞ্চিত নোহোৱাকৈ থাকে, সেইটোৱে আমি বিচাৰিছোঁ। চিকিৎসা বৃত্তিত থকা মানুহে অন্ততঃ এই কামবিলাক কৰিব বুলি কোনোৱে বিশ্বাস নকৰে। কিন্তু তথ্য এনেকুৱা আহিছে যে বিশেষ চিকিৎসক 2-এগৰাকীয়ে এই ধৰণৰ আৰক্ষীয়ে বিচাৰি থকা বা আৰক্ষীৰ দৃষ্টিত দোষী সাব্যস্ত হোৱা মানুহকো চিকিৎসা সাহায্যৰ নামত হস্পিটেলত এডমিট কৰি ৰখাৰ ব্যৱস্থা কৰিছিল। এতিয়া চৰকাৰে বা পুলিচ প্ৰশাসনে ইয়াৰ তদন্ত কৰি আছে আৰু যোনে দোষী সাব্যস্ত হ'ব, এই চিকিৎসক বুলিয়েই নহয়, যোনে দোষী সাব্যস্ত হ'ব তাৰ ওপৰতো বিভাগীয়ভাৱে যিটো আইনগত ব্যৱস্থা এইটো ব্যৱস্থা লোৱা হ'ব। অহা 11 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমি অন্ন মহোৎসৱৰ শুভাৰম্ভণি কৰিম আৰু অহা 16 তাৰিখে প্ৰতিখন ৰেচন কাৰ্ডৰ দোকানৰ সন্মুখত আমাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি তাক পৰীক্ষণ কৰিব, ভেৰিফাই কৰিব যে কোন মানুহে নাপাবলগীয়া মানুহে পাই আছে আৰু পাব। নলবাৰীৰ পৰা সঞ্জীৱ কুমাৰ দত্তৰ ৰিপৰ্ট, অসমী ভিজন।